নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ ঔটেঙাৰ আচাৰ। চাওঁচোন আহক কেনেকৈ বনালোঁ। ঔটেঙা আচাৰ কৰিব লাগিব। আগতে বোকাবোৰ ধুই লৈছোঁ, বোকা চোকা লাগি আছে নেকি। এইটো কাটিব লাগিব, ফালি লৈ পেলাই পিচ পিচকৈ কৰিব লাগিব। মাজৰ বিজলটো গুচাই দিবনে? গুচাব লাগিব, আকৌ কাটি লওঁ। ইয়াতকৈ সৰু নকয় নি? কৰিম, আকৌ হেৰি কৰিব লাগিব। এনেকৈ টাইকেইটা কাটি লওঁ। ঔটেঙা আকৌ এতিয়া নতুনকৈ হেৰি হৈছে, এতিয়া বুঢ়াহে হৈছে। এইখিনি বুঢ়া আছে, আৰু কিছুমান এতিয়া আকৌ হেৰি হ'লে ওলালে। কোমলটোও ভাল খাবলৈ। এইবোৰ পূৰা পকা ঔটেঙা হয় নাই? পকাই এয়া কটা হৈ গ'ল। ইমানটো চাইজতে থাকিলে হ'ব ন? নাই ইয়াতকৈ সৰু কৰিব? ইমানতে হ'ব। বটুৱাটো পাতি দিছোঁ দেই। এই বটুৱাটো হেৰি কৰিম, বইল কৰিম। ইয়াত পানী আৰু দিব লাগিবনে? দিব লাগিব, অকণমান দিব লাগিব। মই এয়া বহাই দিছোঁ। জুই পুৰা দপদপকৈ জ্বলিছে। পানী অলপ দিম দেই। নিমখ অলপ দি দিয়া হৈছে। বইল কৰি হ'ল, এতিয়া এয়া কাঢ়িছোঁ দেই। কোমলো নাই হোৱা আৰু ন? হেৰি কৰিছোঁ আৰু অকণমান পিটিকাটো বহাকৈ। দেখুৱাই দিবচোন বাৰু কিমানকণ হৈছে। গৰম হৈ আছে। বেছি নহয় আৰু, জাষ্ট ভাগ খাইছে আৰু। যিটো টাইট তাৰমানে, সেই টাইটটোৰ পৰা অকণমান কোমল কৰিছোঁ আৰু। আজি দিম এটা ৰ'দ, কাইলৈ এটা দিলে গধূলিলৈ ভৰা পোৱা হ'ব। দুদিন এতিয়া পুৰা ৰ'দত থাকিব আৰু। আজি ৰ'দটো অকণমান টান নহয়। এনেকৈ দুটা ৰ'দ দিলেই হ'ব আৰু। হৈ যাব। এতিয়া ছেকেণ্ড দিনা ৰ'দত শুকালত ইমানকণ শুকাইছে, চাওক গধূলিলৈ হৈ যাব আৰু। শুকুৱালোঁ, ইমানটো হৈ গ'লে হৈ গ'ল আৰু। মানে যিমান মানে চাই ল'ব লাগে। বেছি শুকালে আচাৰটো ভাল নহয় আৰু। দুদিন শুকাব লাগে, ধুনীয়া হয় আৰু। এতিয়া এইখিনি থেতালি ল'ব ন? অকণমান থেতেলিয়াই ল'ম। সেইখিনি দেখুৱাই দিয়কচোন। এয়া কেৰাহীখন পাতি থোৱা আছে। তেল দিছোঁ দেই কেৰাহীত। এয়া তেল গৰম হ'ল। এয়া মেথি গুটি কেইটামান দিছোঁ। ধনী জিৰা কেইটামান দিছোঁ। এয়া গৰম মছলা দি দিছোঁ, ধনিয়া গুড়ি, তাৰপৰা এয়া হালধি, অকণমান জিৰা দি দিছে। এয়া নিমখ। এতিয়া ঔটেঙাখিনি দি দিছোঁ দেই। এয়া জলকীয়া এয়া কমাই দিছোঁ, এতিয়া পিছত পকা জলকীয়া অলপ দি দিব লাগিব। এতিয়া ৰেড চিলি অকণ দিয়া হৈছে। হৈ গ'ল ন? হৈছে আৰু অকণমান হওক। কি ভাল লাগিছে। অকণমান চেনি দি দিছোঁ দেই, কালাৰটো ভাল হ'ব তেতিয়া। ভিনেগাৰ দিবনে? ভিনেগাৰ নিদিলেও দিব পাৰি, ভিনেগাৰ নিদি পেলাই নেমু অকণ চেপি দিলেও ভাল হ'ব। টেঙা অকণ দেখুৱাই দিয়কচোন অকণমান। গোল নেমুও দিব পাৰি, কাজি নেমু হ'লেই হ'ল আৰু। মানে ভিনেগাৰ নিদি পেলাই নেমু অকণ দি দিলেও নেমু হ'ব। অকণমান চেপি দিম এতিয়া। ইয়াত দি দিম।
এতিয়া কামো দে হ'ল দেখুৱাই দিয়কচোন এয়া আপুনি খাবলৈ কৈ দিয়ক বনাই খাই পেলাই ক'বলৈ কেনেকুৱা পাইছে আপোনালোকে বনাই খাই চাব খাই পেলাই কেনেকুৱা হয় জনাব একদম সহজতে হৈ যায় আৰু চাওকচোন কি ধুনীয়া লাগিছে এতিয়া কি কৰিব এই ঔটেঙা আচাৰখিনিতে তেল অলপ গৰম কৰি দিব লাগিব নহয় মানে বটলত ভৰাওঁতে তেল অকণ দিব আগতেতো ফ্ৰাই কৰি হৈ গ'ল এতিয়া এই তেলখিনি দি থ'লে মানে কি হ'ব একেবাৰে দি দিলে আৰু ভাল আৰু এইখিনি অকণমান গৰম কৰিম জাষ্ট বেছি নহয় অকণমান গৰম হেৰিটো ভাঙি লওঁ এতিয়া এইফালে অকণমান তেলকণ গৰম হৈ থাকিবলৈ দিয়া হৈছে এতিয়া এই আচাৰখিনি ভৰাম বটলত এই বটল এইটোৱে বটলটোতে চিচাৰৰ বটলত থ'লে বেছি ভাল হৈ থাকে দেই আচাৰটো এনেই নাথাকিলে বাৰু কোনো কথা নাই কিন্তু পৰাপক্ষত আচাৰ মানে চিচাৰৰ বটলতে ৰাখিব লাগে এইটো আমাৰ জামনা বটল এতিয়া ইয়াৰ তেল দি পেলাই সৰহকৈ তেল দি পেলাই তোমাৰ সাপৰটো মানে বুঢ়াই থ'ব ন তেলটো সৰহকৈ দি পেলাই টাইটকৈ সাপৰটো মাৰি থৈ পেলাই এইটো বস্তুটো কোমল হৈ যাবগৈ খালি লগে লগে খাব নালাগে আৰু অকণমান দুদিন এদিন এনেই ৰ'দত দিব পৰা হ'ব ৰ'দত দিলেও একো দিব পাৰি নিদিলেও একো নহয় প্ৰথমতে দি লোৱাৰ কাৰণে মানে নিদিলেও হ'ব শুকাই গ'ল যে ৰ'দত এতিয়া তেলখিনি গৰম কৰিবলৈ দিয়াৰ পাছত অলপ ঠাণ্ডা হ'বলৈ দিয়া হ'ল এতিয়া ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই দিছোঁ তেলখিনি আপোনালোকেও বনাই খাব দেই বহুত ভাল হয় এনেকুৱা আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন থেংক ইউ